আউনীআটী সত্ৰত ইমানেই চেণ্ডেল চোৰ। ইয়াতে তিনিযোৰ চেণ্ডেল থৈছিলোঁ, তিনিযোৰ চেণ্ডেল নাই, নতুন নতুন পাই লৈ গুচি গৈছে। কিছুমান আহে অকল চুৰ কৰিবলৈকে আহে নেকি, মনত ভাৱ লৈ, ভাল ভাৱত নাহে। তাকে সদায় ভাল ভাৱলৈ আহিব লাগে, নামঘৰ হওক মন্দিৰ হওক। ইয়াত চেণ্ডেল থওঁতে চেণ্ডেলকে লৈ গুচি গৈছে, কি ক'ম আৰু। আপোনালোকে কওকচোন কিয় নিব লাগে? এতিয়া ইমান দূৰ কেনেকৈ খোজকাঢ়ি যাম, খালী ভৰিয়ে কেনেকৈ যাম? নমস্কাৰ, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সকলোলৈকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিলে। আৰু লগতে আজি ভাবিলোঁ মনতে আউনীআটী সত্ৰৰ পৰা পাক এটা মাৰি আহোঁ। তাকে যিহেতু বিশ্বকৰ্মা পূজা আৰু সকলোতো ফুৰিবলৈ যায়েই বিশ্বকৰ্মা পূজা বুলি, তাকে আমিও বিশ্বকৰ্মা পূজা বুলি ওলাই পিনি ৰেডি হৈ সিহঁতি ৰিলছ বনোৱাত ব্যস্ত হ'ল। তাকে সিহঁতক দেখাইছিলোঁ, অলপ ৰিলছ বনাবলৈ লৈছিলে শান্তনা পোৱালীয়ে, আৰু এওঁ বনাবলৈ ল'লে, ফটো মৰাত ব্যস্ত। সেয়েহে আৰু এই ভিডিঅ'টো বনাই আমি যাম আৰু আউনীআটী সত্ৰ। অৱশেষত আহি পালোহি আমি আউনীআটী সত্ৰ। এয়া সকলো আকৌ পুনৰ এদিন মোকে বিচাৰিছিল। আজি পুনৰবাৰ আকৌ আউনীআটী সত্ৰলৈ আহিলোঁ। আমাৰ এই আৰু যিটো হেৰিয়াত আহে ন, কি বুলি ক'ম, আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি বিশ্বকৰ্মা বুলি যথেষ্ট মানুহ হৈছে, তাকে দোকানো বহুত হৈছে। এইফালে আমিও চাকি বন্তি ল'বলৈ এখন দোকানত সোমাব লাগিব। সকলো সোমাই আহি আমি নাযাওঁ। অঁ ধুব কিনি গ'ল, অঁ ধুব ধুব। আমি গেটৰ পৰা ভিতৰলৈ সোমাই আহিয়ে এতিয়া চাকি কেইগছমান লৈছোঁ আৰু তামোল পাণ লৈছোঁ, তেল ধূপ এনেকৈ কৰি লৈ পিনে আমি ভিতৰলৈ সোমাই যাম আৰু ভিতৰৰ পৰিৱেশটো দেখাম আপোনালোকে চাই যাব স্কিপ নকৰাকৈ। ৰাতুল দাক মা ধূপৰ পোৱালি এটাই লৈ আছে চাকি, আৰু মোলৈ ল'ব ক'লোঁ লগতে। আৰু এইফালে মানুহসকল আহি আছে, তাকে অলপ দেখাইছোঁ, আপোনালোকে চাই যাওক। আৰু সৌখন গেট চাকিত তেল ঢালিছে, আমাৰ কাৰণে গছ লৈছে চাকি। বৰ্তমান নেহা সাজিকাইছে আহিছে পোৱালি পোৱালি কি হ'ল? নেহাৰতো অলপতে লাজটো থাকেই, সেয়েহে লাজতে ইপিনে সিপিনে মুখ কৰি আহিবলৈ কৈছে, যাবলৈ কৈছে। ভাবো দেখাইছোঁ অলপ, আৰু লৈ পিনি আমি আহি আছোঁ এতিয়া ভিতৰ ভাগলৈ। আজি প্ৰাঞ্জলক লগ পালোঁ, জাজিৰ। এয়া তাকো দেখাবলৈ নহ'ল, তাৰ লগত অলপ কথা পাতিলোঁ, তাৰপিছতে আকৌ আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া আমি এতিয়া সকলো ভিতৰলৈ সোমাই যাম। আহি এতিয়া ভিতৰৰ ভাগত সোমাম সকলো। ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰৰ পৰিৱেশটো বহুতেই ভালেই দেখিলোঁ। আৰু সৰু ঠাইলৈ গৈ পিনে চাকি বন্তি জ্বলাই থকা জেগালৈ গৈ আমিও চাকি বন্তি জ্বলাওঁ বুলি আগবাঢ়ি গৈছোঁ। আৰু লগতে সকলো আগত বহুত বছৰ আগত আহিছিলোঁ, সেয়েহে ঘৰৰ গাঁৱৰ সকলো ৰাইজৰ লগত আহিছিলোঁ আৰু আকৌ আহিছোঁ আউনীআটী সত্ৰ।
জ্বলাই লওঁ ৰাতুলাই গৈ আছে যিহেতু বন্তি জ্বলোৱা জেগা পালোহি সেইবাবে বন্তি গছ জ্বলাই লওঁ বুলি ভাবিলোঁ সেয়ে সকলো বহি লৈ চাকি বন্তি জ্বলালোঁ বন্তি জ্বলোৱা সময়তো ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বন্তি জ্বলাই থাকোঁতে কোনেনো ভিডিঅ' কৰিব গোটেইখিনিয়ে অলপ জ্বলাত ব্যস্ত হ'লোঁ লওঁতে আমি সেই ভিডিঅ'টো দেখাব নোৱাৰোঁ বাৰু সেইখন কাৰণ সেইটো ভিডিঅ' দেখাবলৈ মোবাইল ধৰি দিয়া মানুহ নাই যিহেতু এওঁলোক গৈছে আৰু ময়ো সেৱাভাগ কৰি লওঁ আৰু 500 টকা আপোনালোকক দেখাই আছোঁ আৰু ভিতৰ ভাগ দেখাই আছোঁ বৰ্তমান ভিতৰ ভাগলৈ সোমাই গৈছোঁ আৰু আমাৰ আপোনাৰ সোনকালে যাতে বিয়াখন হয় আউট হ'ব ভালকৈ মনৰ আশা পূৰণ হওক আৰু বহি লৈ লওঁ যিহেতু ইমানতে অকণমান ষ্টপ কৰিছোঁ তাৰপিছত আকৌ পাছৰখিনি প্ৰসাদ দিছে বেলপাত আৰু ফুল মই তাকে মনৰ ভাৱ লৈ পিনি লৈ লওঁ কৰি ওলাই আহিছোঁ আৰু ক'ৰবাত পুখুৰী আছে মাছ আছে ক'ৰবাত পুখুৰী বহুত ডাঙৰ মাছ আছে বুলি শুনি আছিলোঁ তাকে বাহিৰৰ পৰিৱেশটো বহুত এটা সৌন্দৰ্যমূলক আৰু চাইছোঁ বহুতেই ভাল এইফালে দেখিছোঁ ইমান এটা ধুনীয়া এইফালে অলপ যাওঁ বাহিৰৰ পৰিৱেশটো লওঁ কাৰণ ভিতৰৰ পৰিৱেশটো ল'লোঁ কাৰণ বহুতেই ভাল মনটো কিবা এটা বহুত ভাল লাগি গৈছে আজি ভিতৰ ভাগটো চালোঁ সেয়েহে এতিয়া গোটেই 4 ৰাউণ্ডটো ঘূৰো বুলি আহিছোঁ তাৰপৰা বাহিৰৰ ভাগটো চাম হ'ব বোলক বাকীসকল গৈ আছে ময়ো পিছে পিছে গৈ আছোঁ ভিডিঅ' বনাই আৰু এইফালে বাঢ়িছে ধৰক এইফালে তামোল গছ আছে আৰু আছে বহুত পুখুৰীকেইটা চোৱাই নাই বাহিৰৰ ভাগবোৰ চোৱাই নাই পুখুৰীত মাছ আছেনে খালি নাজানো চোৱা মেলা নাই এইফালে 4 ৰাউণ্ডটো ঘূৰিছোঁ বহুত ৰাখিছোঁ এওঁলোকৰ বেকগ্ৰাউণ্ডৰ ফালে দেখাই আছোঁ মনবোৰ ভাল লাগিব অলপ নেহাই কেলে হাঁহি এইডোখৰতে ভিডিঅ'টো অলপ ষ্টপ কৰি ৰাখি পিনি তেওঁলোকে ফটো মাৰিলে সকলোৱে ফটো মৰাত ব্যস্ত হ'ল অলপ কাৰণ আহিছে সিহঁতি ফটোৰ কাৰণে বেছি আহে সিহঁতি ফটোৰ ধান্দা ব্যস্ত হৈ আছে আৰু এজনে ফটো মাৰোঁকৈ থাকে অকল ফটো মাৰোঁকৈ থাকে হা ইমানে ফটো তাৰ মোবাইলত আকৌ ফটো নলয় ফটো মাৰি থ'ব কয় এইফালে এওঁ ফটো বুলিলে ৰ'বই নহয় ফটো মৰাৰ পিছতে আকৌ ৰিলছ বনোৱা ধান্দা সেয়া সিহঁতি ৰিলছ বনাবলৈ লৈছে এয়া শ্ল'মি ভিডিঅ' আৰু দুয়োগৰাকী একেলগে বহুতকেইটা ভিডিঅ' বনালে দুইজনী ড্ৰেছৰ ষ্টাইল চাবা নে এনে ফেশ্বনেই চাবা দেখা সিহঁতৰ ফেশ্বন দেখা ভিডিঅ' কৰি 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 মোবাইল গৰম কৰোৱাই দিছে সিহঁতি এই ৰিলছটো শেষ কৰি আমি ঘৰলৈ ৰাওনা হ'ম আমি সত্ৰৰ পৰা যাবলৈ লৈছোঁ
তো লাষ্ট মুহূৰ্ত ইমানতে সামৰিছোঁ আৰু বাই বাই টাটা আউনীআটী সত্ৰত ইমানেই চেণ্ডেল চোৰ হয় ইয়াত থৈছিলোঁ চেণ্ডেলে নাইকিয়া হৈ থাকিলে 3 যোৰ চেণ্ডেল নাইকিয়া হৈ থাকিলে আমাৰ খালী ভৰিয়ে যাব লাগিব এতিয়া